কিছুমানে এতিয়া অত্যুৎসাহী হৈ ক'ব বিচাৰিছে ময়ো জুবিন আমিও জুবিন আৰু এনে শ্লোগানেৰেই গোটেই অসম হেনো কঁপাব অসম বিজেপিয়ে। জুবিন আছিল একক আৰু অনন্য, আৰু কোনোবাই যদি ময়ো জুবিন বুলি ক'ব বিচাৰে সেয়া হ'ব তেওঁৰ স্পৰ্ধা মাত্ৰ। শাসক দলটো ইমান ভীতিগ্ৰস্ত হৈছে, ইমান শংকিত হৈছে, ইমান বিব্ৰত হৈছে যে এতিয়া জুবিন অনুৰাগীৰ ভিৰৰ মাজত নিজকে একাত্ম কৰি কোনোমতে তেওঁলোকে ২৬ৰ নিৰ্বাচনী দেওনা পাৰ হ'ব বিচাৰিছে। যি দলৰ চৰকাৰে জুবিন অনুৰাগীক কোবাই মূৰ ফালি দিব পাৰে, জুবিনৰ বাবে ন্যায় বিচৰা লোকক বিভিন্ন ধাৰাত অভিযুক্ত কৰি জেললৈ প্ৰেৰণ কৰিব পাৰে, যি জুবিনৰ ন্যায় বিচৰা মানুহক যিটো দলে গুলিয়াই আহত কৰিব পাৰে, সেই দলটো হঠাৎ জুবিন প্ৰেমী কেনেকৈ হ'ব পাৰে? জুবিন গাৰ্গক ন্যায় নিদিয়ালৈ, জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰালৈ বিজেপি দলে এই কথাটো ভবাটো উচিত নহয় যে অসমবাসী ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব।